মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই এইখন ভিডিঅ'ত ক্লাছ 10ৰ গণিতৰ 5টামান কোৱেশ্চন MCQ আলোচনা কৰিম আৰু যিবিলাক মেট্ৰিকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। সেইটো হ'ল কি, 1 নম্বৰ কোৱেশ্চনটো হ'ব যদি 3,6 বিন্দুটো y is equal to kx plus 3 রেখা সমাধান হয় তেন্তে এর মান নির্ণয় করা। এই কোশ্চেনটা যদি পরীক্ষা থাকে তাহলে তুমি কেনেকৈ কৰিবা? পঢ়া ষ্টাইল হ'ব এই ধৰণৰ যে তোমাক যেহেতু কোৱা আছে যে এই বিন্দুটো এই ৰেখাডালৰ ওপৰত আছে, মানে ইয়াৰ পৰা এইটো বুজিব লাগিব যে ইয়াতে এক্সৰ মান কিমান আছে। এটা কমাৰ আগতটো হয় এক্সৰ মান, কমাৰ পিছতটো হয় ৱাইৰ মান। তুমি কি কৰিবা, সেই কমাৰ আগত যিটো এক্সৰ মান আছে সেইটোলৈ এক্সৰ ঠাইত বহাই দিবা, আৰু যিটো ৱাইৰ মান আছে সেই ৱাইৰ মানটো লৈ ৱাইৰ ঠাইত বহাই দিবা। তেনেহ'লে তোমাৰ এনচাৰটো ওলাই আহিব। ইয়াৰ সলিউশনটো কেনেকৈ কৰিবা, যেহেতু এই বিন্দুটো এই ৰেখাডালৰ ওপৰত আছে কি লিখিব পাৰিবা যে y is equal to kx plus 3। এইটো তোমাক কোৱা আছে, এইটো আহিব 1 নম্বৰৰ কাৰণে আহিব। তো আমি ইমান আৰু বিস্তাৰিতভাৱে লিখিব নালাগে যে এইটো ইমান ওপৰত আছে কিমান কি দিব লাগিব এনেকৈ কৰিব লাগিব, সিমান কৰিব নালাগে। জাষ্ট আমি কি টু দ্য পইণ্ট আনচাৰ কৰিম। টু দ্য পইণ্ট আনচাৰ মানে এতিয়া এই বিন্দুটো এই ৰেখাডালৰ ওপৰত আছে, তো এক্সৰ মান কিমান আছে, এতিয়া এক্সৰ মান আছে 3 আৰু ৱাইৰ মান আছে 6। ৱাইৰ ঠাইত 6 বহাই দিছোঁ, কে থাকিব, এক্সৰ মানটা কিমান আছে, এক্সৰ মান আছে 3 প্লাছ ইফালে কিমান আছে 3। এইবাৰ এই 3টো ইফালে প্লাছ আছে, ইফালে কি হ'ব মাইনাছ হৈ যাব। 6 minus 3 equal to হ'ব 3k। তো ইয়াৰ পৰা এইটো মাইনাছ কৰি দিলে কিমান আহিব, মাইনাছ কৰি দিলে আহিব 3 ইকুৱেল টু কি হ'ব 3k। এইবাৰ 3 আৰু 3 কেনচেল কৰি দিলে থাকিব 1। তো k মান কিমান আহিল, k মান আহিল 1। এইটোৱে হ'ল এনসাৰ। তো আমাৰ 1 নম্বৰ কোশ্চেনটো আলোচনা কৰা হ'ল। এবাৰ আমি 2 নম্বৰ কোশ্চেনলৈ আগবাঢ়িম। দুই নম্বৰ কোশ্চেনটো হ'ব কি চৰ্তত ax plus by plus c equal to 0 সমীকৰণটোৰ লেখডাল মূলবিন্দুৰ মাজেৰে যায়। কি শর্ত, এই শর্তটো লাগে। শর্তটো হল ডাইরেক্ট আনসার টু দ্য পয়েন্ট। এর আনসারটো হব
এর আনসারটা হবো c is equal to 0 যদি c is equal to 0 হয় তেনেহলে হে এই সমীকৰণটো লেগডাল কি হ'ব মূল বিন্দুৰ মাজেৰে পাৰ তাহলে এবার আমি 3 নম্বর কোশ্চেন লো একবারই তিন নম্বর কোশ্চেনটা হল 3,4 বিন্দুটো y অক্ষৰ পৰা দূৰত্ব কিমান y অক্ষৰ পৰা দূৰত্ব কিমান এইটো লিখিব লাগে তে এই কোশ্চেনটো তোমাৰ এতে y অক্ষৰ কথা কৈছে কেতিয়াবা x অক্ষৰ কথা ক'ব পাৰে তুমি সদায় লক্ষ্য ৰাখিব লাগিব এটো কোনটো অক্ষৰ কথা কৈছে যদি y অক্ষৰ কথা কয় তেনেহলে তুমি x অক্ষৰ স্থানাঙ্কৰ ওচৰত আহিবা আৰু যদি x অক্ষৰ কথা কয় তেনেহলে তুমি y অক্ষৰ স্থানাঙ্কৰ ওচৰত যাবা তেতে y অক্ষ কৈছে তেনেহলে x অক্ষৰ স্থানাঙ্ক কিমান আছে 3 তে ইয়াৰ আনসারটো হ'ব 3 একক এবার আমি 4 নম্বর কোশ্চেন লৈ আগবা 4 নম্বর কোশ্চেনটা হল 8,6 বিন্দুটোৰ মূল বিন্দুৰ পৰা দূৰত্ব কিমান এনেকুৱা কোশ্চেন এটা তোমাৰ 8,6 আছে কেতিয়াবা 3,4 দিব পাৰে কেতিয়াবা 2,5 দিব পাৰে কেতিয়াবা বেলেগও দিব পাৰে কিন্তু ফৰ্মুলাটা কিন্তু একে ফৰ্মুলা একে এটা মান বেলেগ বেলেগ দিব পাৰে কেতিয়াবা তাই আমি ফৰ্মুলাটো আগত বেছিকৈ ফোকাস করি ফৰ্মুলাটো কি আছিল মূল বিন্দুৰ পৰা উলিয়াৰ দূৰত্ব উলিয়াৰ ফৰ্মুলা হল √x² + y² তে এতে x এর ভ্যালু কিমান আছে 8 আছে আমি লিখিম 8² + y এর ভ্যালু কিমান আছে 6 তো 6² ইকুয়াল কিমান আহিব 8² ভ্যালু কিমান হ'ব 8 মানে 8 দুইবাৰ গুণ কৰিব লাগিব 8 8 গুণ 64 जो এতে 6² ভ্যালু কিমান হ'ব 36 তো 64 আৰু 36 36 যেতিয়া প্লাস কৰিম তেতিয়া কিমান হ'ব 100 হ'ব মানে 100 আর 100 এর বর্গমূল কিমান হ'ব 10 তো এইটোই হল আমার आंसर 10 একক এবার আমি ইয়ার পরবর্তী কোশ্চেন লৈ আগবাঢ়ি তো লিখি লোৱা ইয়ার পরবর্তী কোশ্চেন 5 নম্বর কোশ্চেনটো এইটি হ'ব আজিৰ এইখন ভিডিওৰ শেষ কোশ্চেন এই কোশ্চেনের নিচিনা অলরেডি এটা আলোচনা করছো এই কোশ্চেনটা হবে তোমার কি যদি 1,2 বিন্দুটো 1,2 বিন্দুটো y is equal to mx + 4
y is equal to mx plus 4 rho ওপৰত থাকে তেন্তে m ৰ মান কিমান এই কোশ্চেনটো আমি সেই আগৰ নিচিনাই কৰিম এনেকুৱা কোশ্চেন ইয়াৰ আগৰটোত খালি কি আছিল এটো তোমাক k ৰ মান ওলাব দিছিল এবাৰ দিছে তোমাক m ৰ মান ওলাব এই কোশ্চেনটো এনেকুৱা কোশ্চেন বেলেগো দিব পাৰে কেতিয়াবা তে একেটা মানে একে ধৰণৰ কোশ্চেনে বাৰে বাৰে আহিয়ে থাকে খালি মান কেটা বেলেগ বেলেগ দিয়া থাকে তে মান কেটা বেলেগ বেলেগ দিয়া থাকিলেও ফৰ্মুলা কিন্তু একে তো আমি নিশ্চয় জানো ইংলিশত এটা কথা আছে যে ডিফারেন্ট cows are of different color but the color of their milk is the same যদি গৰুৰ ৰং বেলেগ বেলেগ হ'ব পাৰে কিন্তু গাখীৰৰ ৰং হতে কি হয় বগাই হয় তো ঠিক তেনেকুৱাই এতে কোশ্চেনটো বেলেগ বেলেগ মানে মান বেলেগ বেলেগ হ'ব পাৰে কিন্তু ফৰ্মুলা কিন্তু এটাই ফৰ্মুলাটো কি হ'ব এবাৰ হে আগৰ নিচিনাই আমি কি কৰিম এইটো লিখি দিম y is equal to mx plus 4 এই ৰেখাডালৰ ওপৰত এই বিন্দুটো আছে এটা x ৰ মানটা কিমান দিয়া আছে x ৰ মান দিয়া আছে 1 y ৰ মান দিয়া আছে 2 তে y তে 2 y দিছে এটা m x ৰ মানটা কিমান 1 plus 4 এইটা এফালে কি আছে 4 টা প্লাস হৈ আছে এফালে আইলে মাইনাস হৈ এবাৰ আমি লিখিম 2 minus 4 equal to m আনসারটো কিমান আহিব m is equal to তোমার minus 2 তো আমার आंसर হল এইটো তো এইখিনিয়ে আজি ভিডিও আমি এনেকুৱা ভিডিও পাওয়ার বাবে যদি ভিডিওটো ভাল লাগে লাইক কৰিবা আৰু এনেকুৱা ভিডিও পাওয়ার বাবে আমাৰ চেনেলটো সাবস্ক্রাইব কৰি আমাক বেল আইকনটো অন কৰি ৰাখিবা লগতে আমাক সাপোর্ট কৰি থাকিবা আৰু বাকি কোশ্চেন বিলাক আমি ইয়াৰ পৰৱৰ্তী ভিডিও